হেল্ল' বন্ধুসকল, আজি আমি কথা পাতিম এই ব্লুটিক কি, ব্লুটিকৰ বেনিফিট আৰু ব্লুটিকে মনিটাইজেশ্যনত কিবা সহায় কৰিব নেকি আৰু কেনেকৈ ব্লুটিক ল'ব পাৰি। মোৰ যে এনেকুৱা ব্লুটিক আহি আছে আপোনালোকৰ কেনেকৈ আনিব পাৰিব। এক নম্বৰ কথা আমি কথা পাতিম ব্লুটিকৰ বেনিফিট। ব্লুটিকৰ বেনিফিট হ'ল আপোনালোকৰ ফেচবুকে আপোনালোকক ব্লুটিক ল'লে মানে আপোনাৰ একাউণ্টটো ছেভ কৰি ৰাখিব, এক নম্বৰ কথা। দুই নম্বৰ আপোনালোকক ভেৰিফাই কৰিব ফেচবুকে। ভৱিষ্যতে কিবা কাৰণত পট কৰি আপোনালোকৰ একাউণ্টত মানে সেই নিদিয়ে, ষ্ট্ৰাইক নিদিয়ে বা কিবা নিদিয়ে পট কৰি বা ছাছপেণ্ড নকৰে। আৰু দুই নম্বৰ কথা হ'ল ব্লুটিক লোৱাৰ পিছত আপোনালোকক এটা ছাপৰ্ট দিব ফেচবুকে, যাতে আপোনাৰ কিবা অসুবিধা হ'লে সিহঁতৰ লগত কানেক্ট কৰিব পাৰে। এইটো হ'ল ব্লুটিকৰ কথা। ইয়াৰ পিছত ব্লুটিক আৰু মনিটাইজেশ্যন। ব্লুটিক ল'লে বা নল'লে ইয়াৰ লগত মনিটাইজেশ্যনৰ বিশেষ একো কথা নাই। আপোনালোকে ব্লুটিক নল'লেও মনিটাইজেশ্যন পাব। তাৰপিছত 3 নম্বৰ কথা হ'ল ব্লুটিক আপোনালোকে কেনেকৈ ল'ব। মই স্ক্ৰীন ৰেকৰ্ড কৰি ভিডিঅ'ত দেখাইছোঁ, আপোনালোকে একদম শেষলৈকে চাওক, গম পাব সকলোখিনি। যদি ভাল লাগে লাইক কৰিব, ফ'ল' কৰিব। প্ৰথমতে আপোনালোকে ফেচবুকটো খুলি ল'ব। প্ৰফাইলত গৈ ছেটিঙৰ তলত আপোনালোকৰ যিটো অপশ্যন থাকে মেটা ভেৰিফাইড, এইটো ক্লিক কৰিব। ইয়াত এনেকৈ আহিব আনলক বুলি আহিব, আনলকটো টিপিব, খুলি আহিব। ইয়াত আপোনাৰ লিখা আছে 45 টকা প্ৰথম মাহত দিব লাগিব যদি ফাৰ্ষ্ট ইউজাৰ হয়, আৰু নেক্সট মাহৰ পৰা 639। সেইটো পে' মাৰাৰ পিছত আপোনালোকৰ এইখন পেজ খোল খাব। আপোনালোকে ইয়াত লিখা আছে যদি আপোনালোকে নেক্সট মাহত ল'ব নিবিচাৰে তেনেহ'লে অট'মেটিক কেঞ্চেল কৰিব পাৰিব। 7 দিন আগত আপোনালোকক ৰিমাইণ্ডাৰ পঠাব আৰু এইটো তাৰপিছত ছাবস্ক্ৰাইব মাৰি দিব। এইখন পেজ খোল খাব, ইয়াত চেট অটোপে মাৰি দিব, তাৰপিছত আপোনালোকৰ পে'মেণ্ট হৈ যাব। ইয়াৰ পিছত আপোনাৰ ৰিভিউ প্ৰচেছ আহিব পাৰে যদি কিবা কাৰণত অলপ টাইম লাগে। আৰু ইয়াত 48 ঘণ্টা যদিও লিখা আছে, কিন্তু অলপ সময়তে হৈ যায়, 5-10 মিনিটৰ পিছত হৈ যায়। আপোনালোকে নিজৰ ফেচবুক খুলি চাব পাৰিব।